নমস্কাৰ বন্ধুসকল, মই টিকেশ্বৰ মটিভেশ্যনেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকলৈ আগবঢ়াম আঘাতপ্ৰাপ্ত কৰ্তৃপবচনৰ ষষ্ঠদশ অধ্যায়। চেনেলটো যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰিলে নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটিও দবাব, কিয়নো নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ তেতিয়াহে আপোনালোকে আগতীয়াকৈ পাই থাকিব। কোনো দিব্যানে ভাবি চিন্তি কৈছে যে পৃথিৱী এক পৰ্যটন ভূমিৰ দৰে হয় আৰু আমি সকলোৱে ইয়াত পৰ্যটন কৰিবলৈ আহিছোঁ। এইটো বিচাৰৰ ওপৰত যদি আমি ভালদৰে বিচাৰ কৰোঁ তেতিয়াহ'লে যথাৰ্থৰ ওপৰত সিঁচৰিত থকা ধোঁৱা লাহে লাহে চাফা হ'ব ধৰে। আমি ভাবিব ধৰোঁ যে পৃথিৱী পৰ্যটন ভূমি আৰু আমি সকলো পৰ্যটক। ইয়াত মন দিয়াৰ কথা এইটো হয় যে পৰ্যটক যলৈ যায় তেওঁক চম্ভালি থাকিবলগীয়া হয়। বিদেশত তেওঁ কাৰোৰে লগত কাজিয়া নকৰে, সকলো তিতা মিঠা ঘটনা আৰু কথা নিজৰ ভিতৰত সুমুৱাই ৰাখে। কাৰণ তেওঁ এইটো জানে যে অতি সোনকালে এদিন নিজৰ ঘৰ যাব লাগিব। সেইকাৰণে তেওঁ সদায় ৰাতিপুৱা গধূলি নিজৰ ঘৰ পৰিয়ালৰ লগত ফোনত কথা পাতিবলৈ নাপাহৰে আৰু সকলোৰে খবৰ লৈ থাকে। ঠিক এইদৰে আমি সকলোৱে ভগৱানৰ ঘৰৰ পৰা এইখন সংসাৰলৈ পৰ্যটনৰ বাবে আহিছোঁ আৰু আমি সকলোৱে এদিন নিজৰ দেশলৈ ঘূৰি যাব লাগিব। সৈদ্ধান্তিক, বৈচাৰিক আৰু নৈতিক কথা এইটো যে আমি সকলোকে নিজৰ সেই ঘৰক পলে পলে মনত ৰাখিব লাগে। কিন্তু মনত নাৰাখোঁ। সাংসাৰিক আৰু পাৰিবাৰিক মোহমায়াত ফচি আমি আমাৰ আচল ঘৰ পৰিয়ালক পাহৰি যাওঁ। ৰাতিপুৱা গধূলি দূৰৰ কথা, আমি সপ্তাহ মাহলৈকে ভগৱানক মনত নাৰাখোঁ। যদি কেতিয়াবা মনত পেলাওঁ তেতিয়া কেৱল নিজৰ বেয়া অথবা সংকটজনক সময়ত। এতিয়া আপুনি নিজকে ভাবি চাওক যে এইটো কিমান দূৰলৈকে উচিত। আমি এইটো কথা কেতিয়াও পাহৰি যাব নালাগে যে ৰাতিপুৱা গধূলি ভগৱানৰ প্ৰাৰ্থনা কৰিব লাগে। তেতিয়াহে আমাৰ ঘৰ শান্তিৰে চলিব। আপুনি ভগৱানক মনত ৰাখিলে ভগৱানেও আপোনাক মনত ৰাখিব। যদি আপুনি ভগৱানক পাহৰি যায় তেতিয়াহ'লে তেওঁ আপোনাক আপোনাৰ ওপৰত এৰি দিব। কিছুমান লোকে ভাৰত পাকিস্তানক পৰম্পৰাবাদী আৰু ধৰ্মৰ নামত ভাগ কৰি দিলে আৰু এতিয়াও আমাৰ দেশক স্বাৰ্থ আৰু ধৰ্মৰ নামত, জাতি আৰু ভাষাৰ নামত ভাগ কৰিবলৈ এৰা নাই। ভিক্ষু কাৰণত মনুষ্যক ভাগ কৰাসকলক মই সুধিব বিচাৰোঁ, নিজৰ ধৰ্ম আৰু স্বাৰ্থৰ নামত ভাৰত আৰু পাকিস্তানৰ মাজত এক ৰেখা টানি দিলে। জাতি আৰু ভাষাৰ নামত মানুহৰ মনত হিংসা সৃষ্টি কৰি দিলে। কিন্তু যদি তোমাৰ ইমানেই শক্তি আছে তেতিয়াহ'লে আকাশত এডাল ৰেখা টানি চোৱা। যি বায়ু আমি সকলোৱে উশাহ লৈ আছোঁ সেই বায়ুক ভাগ কৰি চোৱা যে এইটো বায়ু হিন্দু আৰু এইটো বায়ু মুছলমানৰ হয়। যদি তোমাৰ ইমানেই শক্তি আছে তেতিয়াহ'লে আকাশৰ পৰা পৰা বৰষুণ ভাগ কৰি চোৱা যে এইটো বৰষুণ হিন্দুৰ আৰু এইটো মুছলমানৰ। যদি তোমাৰ গাত ইমান শক্তি আৰু সাহস আছে তেতিয়াহ'লে চন্দ্ৰ সূৰ্যৰ ৰশ্মিক ভাগ কৰি চোৱা যে এইটো ৰশ্মি হিন্দুৰ আৰু এইটো মুছলমানৰ। যদি তোমাৰ ইমান শক্তি আৰু সাহস আছে তেতিয়াহ'লে সময়ক ভাগ কৰি চোৱা যে এইটো সময়ৰ হিন্দুৰ আৰু এইটো মুছলমানৰ। যদি তোমাৰ গাত ইমান শক্তি আৰু সাহস আছে তেতিয়াহ'লে তেজক চিনাক্ত কৰি কোৱা যে এইটো তেজ হিন্দুৰ আৰু এইটো মুছলমানৰ। তেওঁলোকে এইটো কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ এই কথাক কান্দি নিজকে আৰু আনক কিয় ভাগ কৰি আছে? ধন্যবাদ থাকিল। আজি আঘাতপ্ৰাপ্ত কৰ্তৃপবচনৰ ষষ্ঠদশ অধ্যায়টো আপোনালোকে মনোযোগেৰে শুনিলে। শেষলৈকে শুনাৰ বাবে পুনৰবাৰ ধন্যবাদ। চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইদৰে নতুন নতুন ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকিব।